প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, আমি বহু লোকক দেখিবলৈ পাওঁ যে পাপ কৰি ঈশ্বৰৰ পৰা লুকাই থকা হয়। বন্ধুসকল, মণ্ডলীৰ বিৰুদ্ধে পাপ কৰি মণ্ডলীত অংশগ্ৰহণ নকৰা, পাষ্টৰক বিৰোধ কৰি গীৰ্জাত উপস্থিত নোহোৱা, পৰিয়ালৰ লগত কাজিয়া হৈ পাপ কৰি মিলিবলৈ নিবিচৰা আৰু ঈশ্বৰৰ আজ্ঞা লংঘন কৰি ঈশ্বৰৰ পৰা নিজকে দূৰত থকাসকলক আমি দেখিবলৈ পাওঁ। ঈশ্বৰৰ বাক্য যদি আমি চাওঁ, আদম হাৱাই পাপ কৰি কেনেকৈ ঈশ্বৰৰ পৰা নিজক লুকাইছিল আৰু এই পাপৰ পৰিণাম কি পালে তেওঁলোকে। আৰু যদি আমি চাওঁ, কইনে নিজৰ বায়েকক বধ কৰি মনে মনে থকাৰ ফলত কিমান ডাঙৰ অভিশাপ ঈশ্বৰৰ পৰা পালে। প্ৰিয়সকল, তেতিয়া কইনক ঈশ্বৰে কৈছিল, তোমাৰ বায়েৰাৰ তেজে ভূমিৰ পৰা মূললৈ চিঙৰিছে। প্ৰিয়সকল, যেতিয়া আমি পাপ কৰোঁ, ভূমিয়ে চিঙৰে, বতাহে চিঙৰি দিয়ে। আমি ক'ত পলাম? ঈশ্বৰৰ পৰা। প্ৰিয়সকল, ঈশ্বৰৰ পৰা হাৰিব নোৱাৰোঁ আমি। গতিকে ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহা। ঈশ্বৰৰ বাক্যত কয়, ঈশ্বৰৰ ওচৰলৈ চাপি আহা, তাতে তেওঁ তোমালোকৰ ওচৰলৈ চাপিব। লঘোণ প্ৰাৰ্থনা কৰি পাপ স্বীকাৰ কৰা, পৰিয়ালৰ লগত মিলেৰে থাকি পাৰিবাৰিক প্ৰাৰ্থনা কৰা, সত্য কথাৰে ঈশ্বৰক স্বীকাৰ কৰা, মণ্ডলীৰ সৈতে মিলি পাষ্টৰৰ লগত আৰাধনা কৰা, ঈশ্বৰৰ পৰা একো লুকাই নাৰাখিবা, সকলো স্বীকাৰ কৰা। ঈশ্বৰে আপোনাক দয়া কৰিব, কাৰণ তেওঁ দয়াত মহান, ক্ৰোধত ধীৰ। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। আমেন।